দাদাগিৰি নচলিব অসম আৰক্ষীৰ দাদাগিৰি নচলিব অসম আৰক্ষীৰ দাদাগিৰি নচলিব সাতগাঁও থানাৰ ভাৰতবৰ্ষ হাই হাই সাতগাঁও থানাৰ ভাৰতবৰ্ষ হাই হাই সাতগাঁও থানাৰ ভাৰতবৰ্ষ হাই হাই অসম আৰক্ষীৰ দাদাগিৰি নচলিব অসম আৰক্ষীৰ দাদাগিৰি নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ গুৱাহাটী প্ৰেছ ক্লাব জিন্দাবাদ গুৱাহাটী প্ৰেছ ক্লাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব সাংবাদিকৰ লগত আৰক্ষীৰ সম্পৰ্ক মধুৰ কৰক জনসাধাৰণৰ লগত আৰক্ষীৰ সম্পৰ্ক মধুৰ কৰক এই দাবী আমাৰ দাবী মানি লওক আমাৰ সাংবাদিকৰ ওপৰত আচলতে বৰ্বৰ অত্যাচাৰ চলাইছিলে আৰু তেওঁক আচলতে যথেষ্ট মানসিকভাৱে অত্যাচাৰ কৰিছে সমগ্ৰ বিষয়টো কি কৰিব পাৰে সব সাংবাদিক এজন আৰু পুলিচ আমি আৰক্ষী আৰু সাংবাদিকে মিলি কাম কৰিব লাগিব আমাৰ কামটো হ'ল সাংবাদিক হিচাপত মানুহৰ আগত কথাখিনি উত্থাপন কৰা আৰু আৰক্ষীৰ সেইখিনিত আমাক সহায় লাগিবই যে তেওঁলোকে যাতে আমি সঠিকভাৱে উত্থাপন কৰিব পাৰোঁ সেইখিনিৰ কাৰণে তো এই যিটো কালি আৰু পৰহি যিখিনি সাতগাঁও থানাত হ'ল বিশেষকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে যিখিনি ব্যৱহাৰ কৰিলে সাংবাদিক এজনে যেতিয়া নিজৰ কৰ্মৰ কাৰণে তাতে গৈছিলে তেওঁ কৰ্মত বাধা দিছে আচলতে সেইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ তাৰে কাৰণে আমি আজি ওলাই আহিছোঁ বিষয়াই আপোনাৰ লগত যথেষ্ট দুৰ্ব্যৱহাৰ কৰিছে সমগ্ৰ দুৰ্ব্যৱহাৰটো কেনেকুৱা ধৰণৰ আছিলে হয় সাতগাঁও থানাত তালতলা এটা অঞ্চল ভিতৰুৱা অঞ্চল তাতে এটা ঘটনা ঘটিছিলে 1.5 মাহ আগতে ঘটিছিলে এগৰাকী মুখভোজী মাতৃ বৃদ্ধা মাতৃ আৰু তেওঁৰ কন্যাক 1.5 মাহ পূৰ্বে 8জনীয়া দলে বলৱৎ ধৰ্ষণ কৰিছিলে আৰু তেওঁৰ জনাংগত জলকীয়া সানি দিয়া বুলি আমি এটা খবৰ পাইছিলোঁ এই খবৰ ভিত্তিত মই কেইবাদিনো মানে তাতে তালতলা গৈ পেলাই তদন্ত কৰিছিলোঁ বিভিন্ন মানুহ সোধা পোছা কৰিছিলোঁ কিন্তু মানুহখিনি পোৱা নাছিলে কেইজনমানে ক'লে কিন্তু অন কেমেৰাত নকয় কথাখিনি সেইটো গম পালোঁ যে এইটো এটা ডাঙৰ কাণ্ড আৰু বহুত মানে জঘন্য কাণ্ড এই ঘটনাটো সাতগাঁও থানাই গাপ দিছিলে আমি কেইবাবাৰো সাতগাঁও থানা গৈ পেলাই ঘটনাখিনি বুজ ল'ব বিচাৰিছিলোঁ কিন্তু কোনেও মুখ খোলা নাছিলে শেহতীয়াকৈ কেইজনমান মানুহৰ ভাষ্যৰ ভিত্তিত নিউজটো আমি কৰিছিলোঁ কৰাৰ পিছত নিউজটো প্ৰায় সকলোতে নিউজটো ওলাইছিলে সকলো সংবাদ মাধ্যমতো ওলাইছিলে আৰু বিভিন্নজনে গৰিহণা দিছিলে ঠিক তাৰ পিছদিনাখন অৰ্থাৎ বাতৰিটো মানে ফ'ল' আপ কৰাৰ কাৰণে 5 তাৰিখে থানালৈ গৈছিলোঁ সাতগাঁও উচিয়ে এই ক্ষেত্ৰত কি ক'ব আচলতে যোৱাকালি যি ঘটনা সাংবাদিক বন্ধুসকলক আমাৰ পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক যি ধৰণৰ এঘণ্টা ধৰি তেখেতসকলে আজি সাতগাঁও থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁ নতুনকৈ আহিছে বুলি গম পাইছোঁ আৰক্ষী বিভাগে যেনেধৰণৰ তেখেতসকলে বাতৰি বিষয়ে যিটো ঘটনা ঘটিছিল পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি শামছুৰ ৰহমানৰ ক্ষেত্ৰত তেখেতক যি দুৰ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলে তাত গৈ পেলাই এই বিষয়ে জানিব বিচাৰিছিল যে কি ঘটনা ঘটিছিল কিন্তু তাৰ পিছতো সেই সাংবাদিক বন্ধুসকলক সেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যিহেতু লগ কৰাৰ পৰা তেওঁ মানে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই পেলাই লগ কৰিব খোজা নাছিল আৰু আজি আমি বাতৰি পৰিৱেশনত দেখিছোঁ তেখেতসকলক কেমেৰাৰ পৰা মোবাইলৰ পৰা সকলোখিনি থৈ পেলাই তেওঁ লগ কৰিব দিছিল তেওঁলোকে সেই ধৰণে কাম কৰিছিল বুলি কৈছিল আৰু তাৰপিছতো এঘণ্টা ধৰি সাংবাদিক বন্ধুসকল তাত গৈ অপেক্ষাত ৰখি থকাৰ পিছতো তেখেতে লগ নকৰাৰ কাৰণে ই আচলতে গৰিহণাৰ যোগ্য কাৰণ আমাৰ চতুৰ্থ স্তম্ভৰ যি সাংবাদিক বন্ধুসকল বাতৰি যদি পৰিৱেশনে নকৰে কি ঘটনা ঘটিছে অঞ্চলটোত কি ঘটনা ঘটিছে এই বিষয়ে যদি সৰ্বসাধাৰণে ৰাইজে যদি গম নাপায় তেতিয়াহ'লে অপৰাধ যিবিলাক আছে অপৰাধ যিসকলে কৰে তেওঁলোকে সদায় লাই পাই যাব